চিনটো খুলি আছে সবে সাবস্ক্রাইব কৰি দিব মই ডিকে দিগ্বিজয় কাশ্যপ আপোনালোকে ডিকে যে ষ্টুডিঅ' বুলি মানে সার্চ কৰিলে পাব ঠিক আছে একাপ গাখীৰ চাহে ধুনীয়াকৈ চাহটো খাই ল'লোঁ আৰু নতুন এটা ব্লগ গ'লোঁ সকলোকে জনালোঁ স্বাগতম তো আহকচোন আজি ব্লগটো আৰম্ভ কৰোঁ তো আমাৰ এবাৰ শ্বৰ্ট ফিল্ম এখন বনাম বুলি ভাবি থৈছিলোঁ তো প্ৰায় কাম কাইলৈৰ পৰা আৰম্ভ হ'ব কাইলৈ মঙলবাৰ কাইলৈ আৰম্ভ হ'ব আৰু আজি যাম তিতাবৰ তো মোৰ লগত যাব বা দুজনী আৰু তাত বহুতো মানে বস্তু চস্তু লাগে আৰু বা দুজনী যাব আৰু মোৰ এইফালে দেখিছেনে গোটেই কাপোৰ হৈ থৈছোঁ ধুনীয়াকৈ কাপোৰখিনি বেগটোত ভৰাম সৰুটো বেগটো অকণমান চফা কৰিবলগীয়া আছে তাত ভৰাই ধুনীয়াকৈ যাম আৰু এতিয়া সময় 1 বাজিব হ'ল আমি প্ৰায় 2:30 যাম মানে তিতাবৰ যাম আৰু কাইলৈ কাম ষ্টাৰ্টিং হ'ব মানে শ্বুটিং হ'ব কাইলৈ সিমানে আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিনৰ আগত ভিডিঅ' দিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাইলৈৰ পৰা কণ্টিনিউ ভিডিঅ' পাই থাকিব যেতিয়ালৈকে শ্বুটিং শেষ হ'ল সকলোখিনি দেখুৱাম কেনেকৈ শ্বুটিং কৰোঁ কেনেকৈ এডিটিং কৰোঁ সকলোখিনি দেখুৱাই থাকিম প্ৰায় এইটোত মানে কি বুলি ক'ম ইমান ডাঙৰ কাপটোত চাহ খাম এতিয়া খাই চাহটো মোৰ মানে চাহটো মেইন ক'বলৈ গ'লে থাকিব নাই কেনে বস্তু মানে চশমা লৈছোঁ মানে ষ্টাইলত হেডফোন লৈ লৈছোঁ ষ্টাইলত তো এইটো জেলৰ পেকেটটো লৈ লৈছোঁ মানে ছোৱালীডাল থাকিব নাই অলপ ষ্টাইল দিব লাগিব না এইবোৰ চব পেণ্ট চেণ্ট দেখিছে আৰু এইটো মোৰ মেইন মাল ইয়াত মানে পইচা থাকে পইচা কাকো নক'ব দেই পইচা থাকে আৰু এইফালে গামোচা চুৰিয়া জাৰ্চি তাতে বহুত কিবাকিবি আছে আৰু এইফালে দেখিছেনে এইটো মাল চিক্ৰেট মাল দাঙিয়া চব বস্তু ভৰাই লওঁ বেগত ন তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক এৰি নাযাব দেই স্কিপ নকৰিবা আকৌ বেয়া পাইছে বুলি আৰু মানে কি ক'ম মানে মই বাৰু ভিডিঅ' বনাই বৰ বেয়া বনাওঁ মানে যি দি বনাওঁ বাদ দিয়ক চাই থাকক ভিডিঅ'টো বস্তুখিনি ভৰাই লওঁ ফাৰ্ষ্ট সেইটো ন আৰু বেছি সময় নাই আমাৰ হাতত মানে ভৰাই লওঁ আৰু বাৰজনীক ফোন মাৰ ওলাবলৈ কওঁ আৰু ন পটাপট মাকা যিহেতু প্ৰথম শ্বুটিং কৰিম নে চুলিটো ধুনীয়াকৈ কালি কাটি ল'লোঁ যোৱাকালি দেখিছে চুলি ষ্টাইল দেখিছে নে যাবৰ চুলি ষ্টাইল কাটি ল'লোঁ চুলি যিহেতু ফাৰ্ষ্ট শ্বুটিঙত ওলাম না চুলিটো ষ্টাইল কাটিবই লাগিব কাটি ল'লোঁ ধুনীয়াকৈ এতিয়া ওলাওঁ বেছি লেকচাৰ মাৰি থাকে লাভ নাই দেৰি হ'ব নহ'লে ফাইনেলি ঘৰৰ পৰা ওলাই আহিছোঁ ড্ৰেছটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব এইফালে আছে পাৰ্থ এইটো পাৰ্থ এইটো বেগ তই নাযাওঁ বেলেগ যাব হয়নে বা দুজনী বেগ হয় এইটো এতিয়া বা দুজনী আগত আছে আৰু মই গৈ আছোঁ বলক অকণমান মোৰ দেৰি হৈ গ'ল মানে তো বলক এতিয়া আৰু বন্ধুসকল দেখিছে আপোনালোকে এইফালে বেগ এটা দিলোঁ আমাৰ এইফালে চুনচুনি বেবী এহেৰি দুজনী যাব ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ যাম আৰু আৰু ফাইনেলি গাইজ বৰ্তমান পালোহি বৰুৱা চুলি এইফালে আছে পাৰ্থ থ'বলৈ গৈছিল যাব এতিয়া আমাক হয়নে আৰু বৰুৱা চুলি পালোহি এতিয়া ডাইৰেক্ট যাম তিতাবৰ গাড়ীত যাম সিমানে আৰু চাই থাকক ভিডিঅ'টো আৰু ইয়াতে কিবা কিবি ল'বলগীয়া আছে লৈ লওক আৰু ইয়াৰ পৰা মিনিমাম ধৰি লওক 15 মিনিটমান লাগিব তাৰপৰা যাম আৰু তিতাবৰ এইফালে বৰুৱা চুলি বলক ৰূপটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব খালি প্ৰায় মানে আমাৰ গড়গুৰি পাইছোঁহি আৰু গড়গুৰিৰ পৰা মোৰ লগত আছে পিছফালে বা দুজনী আহি আছে আৰু মই আহি আছোঁ ঢোলটো দেখিছে ঢোল লৈ আহিছোঁ মানে এখনতে বহুত বেয়া তো বেগ ঢোল চশমা কিবা খিচি হৈ আহিছে সেইকেইজনী বাঘকেইজনী কিবা সুধো বা কেনেকুৱা লাগিছে আহি ৰাস্তা চাস্তা বোকা বতৰটো বেয়া বতৰতে মানে খেলি মেলি গোটেইখন খেলি মেলি কৰি পেলালে তেতিয়া আমি গৈ থাকোঁ ইয়াৰ পৰা অকণমান দূৰ আছে জাষ্ট খোজকাঢ়ি যাব ল'ব আৰু এতিয়া আমাৰ মেইন মালিকক ফোন মাৰোঁ অলপ ন বলক এতিয়া ধুনীয়াকৈ যাওঁ ড্ৰেছটো কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই আৰু প্ৰায় ধুনীয়াকৈ এতিয়া বাগান পাইছোঁহি বাগানখন পাইছোঁহি গাঁওডোখৰ নামটো নাজানো ঠিক আৰু ইয়াৰ পৰা মিনিমাম 10-15 মিনিটৰ ৰাস্তা থাকে দেই খোজকাঢ়ি গ'লে মানুহজক ফোন মাৰিছোঁ মানুহ আহি আছে তো দেখুৱাম মানুহজক আৰু এইফালে বাহেত আহি আছে চশমাটো খুলি দিছোঁ অকণমান আৰু বৰ ধুনীয়া লাগিছে ইয়াত আহি প্লেচটো অকণমান চাই দিয়ক আপোনালোকে মজা লাগিছে দেখিছে নাই কি বম লাগিছে এইজনী পাক এজনী বাগান দেখিছে একদম মজা লাগিছে তো বলক এতিয়া তো মানুহজনক লগ পাই দিম এতিয়া আহি আছে সি আহি কিবা খাই আহি আছে বুলি কৈছে লগ আৰু ফাইনেলি গাইজ মানুহজদাক লগ পাই গ'লোঁ হাই মানুহজদা তো বহুত কষ্ট দি আহিছোঁ একদম পঠাই মাজেদি আহিছোঁ আৰু শ্বৰ্ট ফিল্মখন কেনেকুৱা হ'ব অকণমান শ্বৰ্ট ফিল্মখন
মানে গম পাইছে ঢোল চোল দেখি বাকী বেছি নকওঁ চাব এপ্ৰিলৰ ছেকেণ্ড উইকতে আহিব বিহু আগে আগে মানে আৰু গোটেইখিনি যদি কৈ দিয়া হয় চেছ আৰু বেয়া নহয় বতৰো খেলি মেলি দি আছে একদম প্ৰায় এইফালে বাঘজনী লাষ্টত আহি আছে আৰু ইয়াৰ পৰা মানসদা ঘৰ বেছি দূৰ নাই পামগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক হেৰিটো হৈছে মানসৰ ঘৰ মানসৰ আহি ঘৰ বৰ্তমান পাইছোঁহি মানে আৰু কিবা গান চান গাই আছে কিবাবি আৰু ডাইৰেক্ট আহি দেখিছোঁ এইফালে দেখোন আমাৰ অসমৰ জনপ্ৰিয় মানুহজন মানে তামুলীদাত ফালি আছে একদম পূৰা কি ক'ম মই ডাইৰেক্ট ভিডিঅ' বনাত লাগি গ'লোঁ আৰু ফালি আছে তামুলীদাত চব ধুনীয়াকৈ একদম ফালি আছে আৰু এইফালে চাহ খাবলৈ দিলে আমাৰ মানসৰ মাকে চাহ খাবলৈ দিছে চাহটো ধুনীয়াকৈ খাই লওঁ তাৰপৰা আপোনালোকক লগ পাই আছোঁ আজি ভিডিঅ'টো খাতৰনাক হৈ আছে আপোনালোকে দেখিছে আৰু দেখিবলৈ পাইছে আমাৰ মানে ছোৱালীকেইজনীক মানে অকণমান জাষ্ট বিহু কিবা অকণমান শিকাব আৰু দাদাজনে শিকাম বুলি কিবা এটা ক'লে শিকাই দিব নতুন ষ্টাইল এটাত অকণমান শিকি লওক ন আপোনালোকেও চাওক ভিডিঅ'টো একদম কি ক'ম আৰু দেখিছে অলপ সাজু হৈছে এতিয়া নাচিবলৈ আৰু নাচি থকাৰ মাজতে ভাত খাবলৈ মাতিলে ভাতটো ধুনীয়াকৈ খাই লওঁ সিমানেই ন তো আপোনালোকক লগ পাই আছোঁ মানে কি ক'ম ভাতটো খাই লওঁ ধুনীয়াকৈ ভোক লাগিছে বহুত ভোক লাগিছে খাই লওঁ ভাতটো আৰু বন্ধুসকল ধুনীয়াকৈ ভাতটো খাই আহিলোঁ একদম ভাত খাই মজা লাগিলে এইফালে মানসদা আছে কিবা ক'বা নেকি এই লিখি আছোঁ অলপ লিখিবলগীয়া আছে লিখি আছে দাদাজনে পুৰা ফালি আছে ইয়াত চব ফালি আছে নাফালিব কেলে দুটা বন্ধু 3 বছৰ মন লগাইছো ইয়াৰ লগত বহুত কথা পাতিছো একদম 3 বছৰ আগত কিন্তু আজি প্ৰথম দেখিছো ইয়াক আমাৰ চেনেল কোনে ছাবস্ক্ৰাইব কৰিব বাকী কি নাম বুলি আছে তোমাৰ নামটো চিন্তু ব্লগছ চবে ছাবস্ক্ৰাইব কৰি দিব মই দিগ্বিজয় কাশ্যপ আপোনালোকে ডিকে যে ষ্টুডিঅ' বুলি মানে চাৰ্চ কৰিলে পাব ঠিক আছে ৰুদ্ৰাকৰ বুলি অলপ দিনৰ আগত কেইদিন হ'ল যিটো 9 দিন আছে চাব মোৰ ব্লগতো যাব বাৰু ব্লগত আহিব টোপনি ধৰিছে তথাপি আমি কামত লাগি আছো ডিছকাছ কৰি দিছো অলপ কাম আছে কামখিনি কৰি আমি সামৰি শুম স্কিপ জাপ মোৰ ঠাণ্ডা লাগিছে আৰু তোমাক ডাইলগ ভাল পাই কিবা ডাইলগ আছে নেকি ক'বলগীয়া ভাল পাই পেলালো মজা আৰু এইফালে ছাৰ হয় বোলে অংকৰ ছাৰ হয় নাই ছাৰ ভাগৰ লাগিছে অংক বেছি ভাল হৈছে ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লাইক কমেণ্ট কিবা তোমাৰ ডাইলগ জুবিনদাৰ ডাইলগ জুবিনদাৰ ডাইলগ কথাটো মানে এনেকুৱা
25 ষোল্লজন মই আছো খাতি নকৰো মজা ছেকেণ্ড জিবি আমাৰ কি কবা আৰু মজা তেতিয়াহ'লে মোক অথনি ফোনটো কৰিছিলে মানে এটা ফোন আহিছিলে কাইলৈ ষ্টেজ প্ৰগ্ৰাম আহিছিলে কাইলৈ এইফালে আকৌ মোৰ কাষলি তলত প্ৰগ্ৰাম আছে ক'ত প্ৰগ্ৰেম আছে কাষলি তলত মই সঁচাকে বহুত ধন্যবাদ জনাইছো এওঁক কাষলি তলত প্ৰগ্ৰেম কৰিবলৈ যাওঁ অতি বেছি বাকী ঠিক আছে দিয়ক তেতিয়াহ'লে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ' সকলোকে লগ পাম বাই বাই